এয়া ভোগালী আজি ৰাতিৰ খানা আমি ৰেডি কৰি লৈছোঁ গধূলিৰ পৰা আমি দুইটাই লাগি গৈছোঁ এইজনী মোৰ যা হয় আৰু এইফালে ছাগলী মাংস মুৰ্গী মাংস মাছ হাঁহ সকলোবোৰ ৰেডি কৰি লৈছোঁ আৰু এয়া হৈছে সালাড একো এৰা নাই বাপেকে কাৰণ বিহু বুলি ক'লে খোৱাতকৈ বনাইহে বেছি ভাল লাগে খাবতো নোৱাৰিয়ে একো কাৰণ মানে বনাই শেষ হ'লে খাবলৈ মন নোযোৱা হৈ যায় একবাৰ মানে এটা ফালে তাই খৰিত বনাই আছে মানে জুইত আৰু মই গেছত বনাই আছোঁ মিলি পেলাই বনাইছোঁ তেতিয়া সোনকালেও হয় আৰু এইফালে অকণমান ভিডিঅ' বনাইছোঁ তাই যিহেতু এইবিলাক ভিডিঅ' চিডিঅ' নবনায় তো অকণমান লাজো কৰে বাৰু যিয়ে নহওক অকণমান ভিডিঅ'ত উঠাই দিছোঁ ভাল পায় কিন্তু তাই ভিডিঅ'ত উঠি ভাল পায় মোক কৈছে বৌ ভিডিঅ' বনাওক মই ভিডিঅ' বনাইছোঁ আলু পোৰাও লৈছোঁ আলু পোৰা মেইন কাৰণ আলু পোৰাটো এৰিব নোৱাৰি খাই ভাল লাগে আৰু এইফালে মই চিলি চিকেন বনাই আছোঁ সেইটো জুইতে বনাইছোঁ ল'ৰা ছোৱালী দুটাৰ কাৰণে চিলি চিকেন বনাইছোঁ অকণমান আৰু খানা ৰেডি হৈ গ'ল এনেকৈ লগ হৈ কিমান কি যে বনালোঁ ছাগলী মাংস মুৰ্গীৰ মাংস তাৰপিছত এইফালে মিক্স ভাজি তাৰপিছত এইফালে খাৰ আৰু মাহৰ দালিটো মেইন দিয়কচোন লাগিবই কাঠ আলু দিয়া মাহৰ দালি তাৰপিছত আৰু কি বনাইছিলোঁ ইমানবিলাক চব্জি বনাইছোঁ পাহৰিয়ে গ'লোঁ এয়া আলু পোৰা পিটিকা বনাবৰ বাবে দুটা জলকীয়া পুৰি লৈছোঁ আৰু এইফালে চাওক থালিখিনি ৰেডি কৰি লৈছোঁ লৈ পেলাই খাবলৈ বহিছোঁ আজি আঞ্জাকেইখন বহুত বেছি টেষ্টি হৈছিলে আৰু সকলোৱে মিলি পেলাই খাইছোঁ চাচোন গাৰ্গী আৰু এনেকৈ খাই বৈ লৈ উঠি জুই পোৱাইছোঁ খাই উঠি জুই পোৱাই ভাল লাগে যিহেতু আজি সোনকালে শুবলৈ মন নাযায় আৰু ইহঁত দুটাৰ টোপনি নাই ইহঁত দুটাও খেলি আছে কিবা কিবি খেলি আছে মই অকণমান ভিডিঅ' কৰি ৰাখি থৈ দিছোঁ ডাঙৰ হ'লে চাব পাৰিব আৰু অহাকালি অদিতিৰ বাৰ্থডে এদিন কৰি ডাঙৰ হৈ গৈয়ে আছে তো সিহঁতে ডাঙৰ হ'লে চাব পাৰিব এনেকৈ যে ভোগালী বিহুৰ মানে ৰাতিৰ খানা আমি খাইছিলোঁ লগ হৈ পেলাই তো অকণমান ভিডিঅ' কৰি ৰাখিছোঁ আৰু আপোনালোকৰ বাৰু কেনেকুৱা গ'ল কমেণ্ট কৰি জনাব খাই বৈ লৈ আমি এতিয়া ৰাতি শুলোঁ আকৌ নেক্সট দিনাখন আমি এটা সৰুকৈ ভেলা বুজিও বনাইছিলোঁ একমাত্ৰ ইহঁতক দেখাবৰ কাৰণে আৰু আমি আমাৰ অসমীয়া সংস্কৃতিটো জীয়াই ৰাখিব লাগিব সেইকাৰণে বনাইছোঁ অ'কে এইখনমান ফটো উঠিছিলোঁ তাকো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ তো আজিলৈ সকলোকে এৰিছোঁ সকলো ভালে থাকক ভোগালীৰ ভোগেৰে সকলো জীৱন ভৰি পৰক তাকে কামনা কৰিছোঁ আজিলৈ সকলোকে এৰিছোঁ বাই বাই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ সকলোকে এৰিছোঁ